আপুনি কেতিয়াবা থিয়েটাৰৰ লাইনত যাব ইচ্ছা কৰিবনে? থিয়েটাৰৰ লাইনত মোৰ ল কমপ্লিট কৰাৰ পাছত ইচ্ছা আছে আৰু মোৰ আহিছিলেও অফাৰ আহিছিলে মোৰ চ' ঘৰৰ পৰা অলপমান লাইক কি কম অলপ ভয় কৰে কাৰণ বহুত জেগা ট্ৰেভেল কৰিবলগীয়া হয়তো চ' মই ভাবিছো মই লটো কমপ্লিট কৰি পেলাই একেবাৰে ভাবিছো এটা মানে ইচ্ছা এটা আছে চাও কি হয় আশা কৰিলেও চাম বুলি কেতিয়াবা দেখা পাম আমিও আশা কৰিছো যে মই মোৰো দেখাব ইচ্ছা আছে মোৰ এক্টিং থিয়েটাৰত মই বিগ থিয়েটাৰ মই বহুত ডাঙৰ ফেন হয় কিন্তু দেই একদম বহুত পাই তেনেহলে কৰিবই লাগিব তুমি চাবই লাগিব দেউতাৰ লগত মই মানে কিয় কথা কৈছো মনে চাইকেলত উঠি গৈছে বহুত ভাল পোৱা মানে ন থিয়েটাৰ জিউলি হওক আৰু একদম বাকী এটা হেৰি নেক্সট কুৱেশ্যনলৈ যাওঁ সেইটো আজিকালি কিছুমান আমি বহুত ইয়ং মানে যিকোনো মানুহৰ ক্ষেত্ৰতে দেখা যায় ডিপ্ৰেশ্যন মানুহে বহুত সোনকালে ঘটে ডিপ্ৰেশ্যনৰ ক্ষেত্ৰত আপুনি মানে ল'ৰা ছোৱালীক কিবা কি ক'ব মানে যোনে যি নহওক মানে যিটো ক্ষেত্ৰত হওক মানে মানুহে ডিপ্ৰেশ্যনত বহুত সোনকালে পৰি যায় ডিপ্ৰেশ্যন এই কথাটো আগতে ওলোৱা নাছিলে এতিয়া সুশান্ত সিং ৰাজপুত মৰা হোৱাৰ পিছত বহুত কথাটো ওলাব লগা হৈছে সুশান্ত সিং ৰাজপুতৰ কেছটোতো মই একদম তাৰ সুইচাইড কেছ নহয় ইমান মই একদম ফাৰ্ষ্টতে মই ভাবিছিলো আৰু এতিয়াতো চব প্ৰুভেই দেখা পাই আছো তাৰ পাছত ৰিচেণ্টলি মই মোৰ এটা পোষ্ট শ্বেয়াৰ কৰিছো বহুতে শ্বেয়াৰ কৰিছে সেইটো মানে একদম স্পষ্টকে মানে তাৰ দুবাৰ ছোৱালী এজনী হয় প্ৰি প্লেন মান আচ্ছা মই ডিপ্ৰেশ্যনৰ কথা ডিপ্ৰেশ্যন এটা বেমাৰ নহয় ডিপ্ৰেশ্যন এটা হেবিট একচুৱেলি যদি আমি ভাবি লওঁ যে আমাৰ ডিপ্ৰেশ্যন হৈছে আমি সেই ভিতৰত সোমাই যাম বুজিছা ডিপ্ৰেশ্যনটো কি জানা মই ভাবো সেইটো যে ডিপ্ৰেশ্যন একো এটা বেমাৰ নহয় এয়া ডিপ্ৰেশ্যন পিলবোৰ যে ওলাই একো এইবোৰ জানা দৰকাৰ নহয় কাৰণ তেনেকুৱা হলেতো মোৰো ডিপ্ৰেশ্যন হবলগীয়া কথা চবৰে ডিপ্ৰেশ্যন হ'ব চিন্তা চবৰে হয় এইটো বস্তুটো কেনেকে হেণ্ডেল কৰিব পাৰি সেইটো হৈছে মেইন কথা মই ভাবো মই নাজানো বেলেগে কি ভাবে চ' মই হয় একচুৱেলি মই বহুত ষ্ট্ৰং আৰু কাৰণ মোৰ লাইফতো বহুত কিবা কিবি হৈছে আৰু যদি মই ক'ব লাগে একচুৱেলি তোমাৰ থ্ৰুদি মই কৈ দিওঁ একচুৱেলি মানে চোৱা ডিপ্ৰেশ্যন মাজে মাজে হেৰি কৰিছিল নাই মোৰ ফোন আহি গৈছিল এটা তো ডিপ্ৰেশ্যন লাইক চোৱা মোৰো লাইফত বহুত কিবা কিবি ঘটনা ঘটি গৈছে আৰু যদি মই ভাবিলো হয় যে মই বহুত উইক হয় মোৰ লগত বহুত কিবা কিবি হৈ গৈছে তো মই কেতিয়াবাতে মই ডিপ্ৰেশ্যনত আহি গলো হয় কিন্তু মই নিজকে ষ্ট্ৰং ৰাখিছো আৰু মই ক'ব বিচাৰো লাইক এতিয়াও বহুত আছে যে সেই ঘটনাটোক লৈ বহুতে মোক মেছেজ দি থাকে আৰু বহুত মিমছো ওলাইছিলে তেনেকে যে অভিলেখা বাইদেউৰ কি হৈ গল হেন তেন চোৱা মই একো উইক নকৰো যোনে যোনে শুনিব এইটো কথা আৰু লাইক এতিয়াও যোনবোৰ শুনি আছে লাইভত চ' মই বহুত DM পাই থাকো তেনেকে যে কি হ'ল অভিলেখা বাইদেউৰ লগত এইটো সেইটো কেতিয়াও ভবা নাছিলো যে তোমাৰ লগত তেনেকুৱা হব চোৱা যোনটো বস্তু হৈছিলে মোৰ লগত সেইটো মোৰ ফোনৰ পৰা হোৱা নাছিলে যিমান লাইক কিবা এটা ঘটনা এটা হৈছিলে চ' ক'ব গ'লে মই কেতিয়াবাতে ডিপ্ৰেশ্যনত আহি গলো হয় কাৰণ বহুত বেয়া চিটুৱেশ্যনৰ পৰা মই উঠিছো কিন্তু মই নিজকে ষ্ট্ৰং বনাইছো কাৰণ মই জানো যে এইখিনিয়ে লাইফটো বহুত দীঘল লাইফটো হয় নাই কোৱাচোন লাইফটো বহুত দীঘল বহুত কৰিবলগীয়াও থাকে বহুত এক্সপিৰিয়েঞ্চ কৰিবলগীয়া থাকে বহুত শিকিবলগীয়া থাকে এটা সৰু বস্তু যদি মানুহৰ লাইফত বহুত বেয়া বেয়া বস্তু আহে বহুত হেপিনেছো আহে বহুত চেডনেছো আহে তো সেই চেডনেছটো আমি ভাবিব লাগিব এইটো লাইফৰ পাৰ্ট হয় এটা এক্সিডেন্ট এটা হ'বই পাৰে মানুহৰ লাইফত কিন্তু সেই বস্তুটো যদি আমি ভাবি মোৰ কি হৈ গ'ল মোৰ লাইফ বৰবাদ তেনেকে হলেতো ডিপ্ৰেশ্যনত আহিবই চবেই আহিব আৰু আজিকালি সৰু ল'ৰা ছোৱালীবোৰ ট্ৰেণ্ডে হৈ গৈছে বুজিছা আজি মোৰ ডিপ্ৰেশ্যন হৈ গৈছে আজি মই চুইচাইড কৰিম এইটো ট্ৰেণ্ড হৈ গৈছে এইটো একচুৱেলি হ'ব নালাগে
সেইটোৱে মই ভাবো যে ডিপ্ৰেশ্যন একো এটা বেমাৰ নহয়, এইটো এটা হেবিট হয়, যোনটো এই হেবিটটো কোনো আঁকোৱালি ল'ব নালাগে। এই হেবিটটো চবতকে ৱৰ্ষ্ট হেবিট, লাইক কি ক'ম আৰু, একদম এইটোতকে বেয়া হেবিট নাই আৰু। ডিপ্ৰেশ্যন একো, মোৰ হিচাপে একো বেমাৰ নহয়। ডিপ্ৰেশ্যনৰ কোনো পিলছ ওলাবই নালাগে। শ্লিপিং পিলছ লৈ কিনে থাকে আজিকালি টিনেজাৰ্ছ বোৰে, আৰু কি কবা কোৱা, টিনেজাৰ্ছ বোৰে শ্লিপিং পিলছ লৈ শুই থাকে। আৰুনো কি, এইটো সঁচাকে ফেশ্বন হৈ গৈছে জানা, ফেশ্বন। এই মোৰ ডিপ্ৰেশ্যন হৈ গৈছে, মই আজি বোলে শ্লিপিং পিলছ ললো, আজি বোলে মই ড্ৰাগছ ললো। এইটোতো লাইফ নহয় ন, জীৱনটো বহুত ভেৰি বিউটিফুল। তো যিহেতু আমিতো নাজানো, আমি কালিও মৰি যাব পাৰো, আমিতো নাজানো আমাৰ কেতিয়া লিখা আছে ডেথটো। So each and every second, each and every minute matters for us. আৰু each and every second আমি নিজকে নিজে এনগেজ কৰি ৰাখিব লাগে ভাল ভাল কাম, ভাল ভাল লাইক ভাল ভাল চিন্তাৰে। চ' মই এইটোৱে মই ক'ব বিচাৰো সকলোকে, প্লিজ ডিপ্ৰেশ্যনটো আপোনালোকে হেবিট বনাই নল'ব, চবতকে বেয়া হেবিট ডিপ্ৰেশ্যনটো। হেপী থাকক, আৰু সেইটোৱে, বুজিছা ন মোৰ পইণ্ট অফ ভিউ ডিপ্ৰেশ্যনৰ। আমাৰ লাইফটো বহুত মানে ক'বলৈ গ'লে কেতিয়া কি হয় মানুহ একো নাজানে। সঁচা কথা। এই হেৰি শ্লিপিং পিলছ, ড্ৰাগছ বিলাক সকলোৱে মানে কেনেকুৱা হৈছে, মানে মোবাইলটোৰ লগত মানে পাবজি, ফ্ৰী ফায়াৰ সেইবোৰ ব্যস্ত থাকে, ফিজিকেল এক্টিভিটি নাই, যাৰ কাৰণে মানুহে ৰাতিপুৱা নাই, কেতিয়াও নাই। যদি ডেইলি যদি ফিজিকেল এক্টিভিটি হয়, ইভিনিং মৰ্ণিং হ'লেও ইভিনিং চিষ্টেম হ'লেও যদি আপুনি যদি ফিজিকেল এক্টিভিটি তাৰমানে ৰাতিপুৱা পুৰা ধুনীয়া টোপনি আহিব, এইটো মই গেৰাণ্টি দিছোঁ। আৰু লগতে যদি মেডিটেশ্যনো কৰা যায় ন, ৰাতিপুৱা উঠি পেলাই যদি অকমান মেডিটেশ্যনো কৰা যায়, সেইটোও বহুত, হয় নাই কোৱাচোন? যি আমাৰ এইটো বৰ্তমান নাজানো, লকডাউনত চাগে এইটো বহুতৰে হৈছে চাগে, এইটো বৰ্তমান পাবজি, পাবজি হওক, ফ্ৰী ফায়াৰ হওক, এইবোৰ মানে গেমে হওক, মানে আমি কেতিয়াও পোৱা নাছিলো এইটো, নতুন জেনেৰেশ্যনে পাইছে এইটো, ধুনীয়াকে হেণ্ডেল কৰিব কাৰণে সিহঁতে একদম হেৰি হৈ গৈছে। আৰু ঠিক আছে, গেৰাণ্টি ক'লে নেক্সট আমি বেছি টাইম নকৰোঁ। আপুনি এটা ৰেপিড ফায়াৰ কুৱেশ্যন আছে আপোনাৰ কাৰণে, চ' এইকেইটা আপুনি আপোনাৰ ওচৰত ৰাখিছোঁ। প্ৰথমটো কুৱেশ্যন হৈছে, মানে যদি আপোনাক যদি এদিনত যিকোনো জব এটা কৰিব দিয়া হয়, যিকোনো আপুনি যি ভাল পায়, আপুনি কি জব কৰিব? জব মই পলিটিচিয়ান হ'ব বিচাৰিম। মই ক'ত কি বেয়া হৈ আছে কাণ্ট্ৰিটোত, আমাৰ অসমত একদম মানে এনেকুৱা এটা ঝটকা, লাইক এটা যোন মেজিক ভেন থাকে, এনেকুৱা গ'ল গ'ল ঘুমাই এইটো ভাল গ'ল, এনেকুৱা টাইপৰ মই কৰিব বিচাৰো। কাৰণ ইমান বেয়া চিটুৱেশ্যন হৈ গৈছে ন। অফক'ৰ্চ আমাৰ মিনিষ্টাৰ বহুতে আমাক মানে লাইক তেওঁলোকৰ কাৰণে আমি এতিয়া সুৰক্ষিত আছো ঘৰত। ষ্টিল মই পলিটিচিয়ান, এজন মিনিষ্টাৰ হ'ব বিচাৰিম, মই চিফ মিনিষ্টাৰ হ'ব বিচাৰিম এদিনৰ কাৰণে। এদিনৰ কাৰণে নায়ক মুভিখনতে নায়ক ফিল্মৰ একদম অনিল কাপুৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটো যাওঁ। যদি আপোনাৰ বাকী থকা জীৱনখিনিত যদি এখন চহৰত থাকিবলৈ দিয়া হয়, যিকোনো এখন চহৰ, মানে জীৱনত যিখিনি মানে বাকী থকা সময়খিনি যিকোনো এখন চহৰত মানে থাকিব দিয়া হয়, যিকোনো এখন চহৰত, যিকোনো এখন, বুজা নাই। চিটি কোনখন চিটি থাকিব বিচাৰিব আৰু কিয়? আচ্ছা, মই সৰুৰ পৰা কলিকতাত ডাঙৰ হোৱা, চ' কলকাতাৰ লগত এটা ইম'চনেল এটাচমেণ্ট আছে। আৰু এতিয়া যিহেতু ইয়াতে চেটেল হৈ গৈছো আমি চবে, আৰু যদি মোক তেনেকুৱা কোনোবা এজনে যদি মোক সোধে বা তুমি সুধিছা, আৰু যদি মই সুবিধা পাওঁ, মই আকৌ কলিকতাতে ঘূৰি যাব বিচাৰো। কাৰণ কলকাতাৰ লগত মোৰ এটা বহুত ইম'চনেলি আই এম এটাচড উইথ কলকাতা। ত' বাকী থকা জীৱনখিনি মই কলিকতাতে কটাব বিচাৰিম। মানে ইচ এণ্ড এভৰি জেগা ন, ইচ এণ্ড এভৰি, কাৰণ 12 বছৰ মই তাতে কটাইছো। চ' তাৰে লগত মানে এটা এটা জেগাৰ লগত মই বহুত এটাচড হৈ আছো। আৰু লগতে মই যেতিয়া ফাৰ্ষ্ট মোৰ মুখেৰে লেংগুৱেজ ওলাইছিল ন, কথা ওলাইছিল, মোৰ অসমীয়া ওলোৱা নাছিল, মোৰ বেংগলী ওলাইছিল। চ' মোৰ অকল জন্মহে ইয়াতে, নলবাৰীত জন্ম মোৰ। বাট মোৰ যেতিয়া 6 months আছিলো ন, মোৰ 6 monthsতে মোক লৈ যোৱা হৈছিলে তাতে কলিকতাতে, তাতে ডাঙৰ হোৱা। সেইকাৰণে অসমৰ সৈতে বেছি আমাৰ ডিফাৰেঞ্চো নহয়, বেছি সময়ো নালাগে বাৰু, কালচাৰ চিমিলাৰে হয় বুলি ক'ব পাৰি। তাকে নেক্সট কুৱেশ্যন, আপোনাৰ জীৱনত যিকোনো এটা
কাহিনীৰ ওপৰত যদি আপুনি ভাবে যে এইটো কাহিনীৰ ওপৰত ঘটনাৰ ওপৰত মোৰ ভাল মুভি হ'ব এনেকুৱা এটা কাহিনী এইটোৰ ওপৰত যে ভাল মুভি হ'ব তেনেকুৱাতো ঘটনা বহুত আছে আপোনাৰ যিকোনো এটা ভাল লাগে মই ন মৰাৰ পৰা বাচিছিলো ৰবা কৈ আছো পবিতৰা যে তাতে আমি ফুৰিব গৈছিলো চ' মই হাইড্ৰফোবিক নহয় মই পানীত ভয় নকৰো মই ধুনীয়াকে বটিং কৰিব গৈছো মই একচুৱেলি আমাৰ ফেমিলি ফ্ৰেণ্ডছ একেলগে গৈছিলো চ' পাপা আৰু মা যোৱা নাছিলে মোৰ লগত যোনজন আংকল আছিলে আৰু এজন ফেমিলি গৈছিলে আমাৰ লগত সেই আংকল আৰু আংকলৰ ল'ৰা আমি তিনিজনে গৈছিলো বটত মানে গৈ আছিলো চ' লাইক অল অফ এ ছাডেন দ্য বট ৱাজ লাইক এনেকুৱা হৈ আছিল চ' মানে মোৰ ভয় লাগিল মই ক'লো অলপমান ভালকে বেলেঞ্চ হৈ থাকিলে দুই চাইডত ভাল কথা চ' আমি ভালকে বটিং কৰি আহি কিনে আমি নামিব খুজিছিলো মানে হৈ গ'ল আৰু বটিং ওলাব বিচাৰোতে মানে মোৰ ভৰিটো ইমান বেয়াকে শ্লিপ খাই গ'ল মই চিধা তলত আৰু লাইক বিশ্বাস কৰিবা মই তলত ন মোক এনেকুৱা লাগি আছে মই কিবা ফিল্ম কৰি আছো তলত মই পুৰা চাইছো ইফাল মানে পুৰা পানীৰ তলত এণ্ড আই এম আ এস্থমা পেচেণ্ট মোৰ এস্থমা আছে চ' ইমান বেছি একচুৱেলি মোৰ ভয়ো লাগি গ'ল এণ্ড হাইপাৰ টেনশ্যনত লাইক মই মানে তাৰপাছত গম নাপাওঁ যেতিয়া মোৰ চেন্স আহিলে আই ৱাজ ফাইন একদম ভিতৰত পানী সোমাই গৈছিলে চ' মই ভাবো যে এইটো ল'ব পাৰি আৰু কিবা এটা চিনত ফিল্ম বনালে পাৰি ভাল লাগিব আমি বেছিকে মুভিত দেখাব এনেকুৱা আপুনি হয় ৰিয়েলত যে কৰিছে তাকে মই ভাবো কেতিয়াবা যদি মই ফিয়াৰ ফেক্টৰৰ অডিশ্যন দিব চাম ন মোক মানে গেটৰ পৰা লাঠিয়াই দিব চাগে তেওঁলোকে একদম মোৰ ভয় চব বস্তুতে ভয় মোৰ ঠিক আছে বাৰু আমি নেক্সট হেৰিটোলৈ যাওঁ মানে আপোনাক যদি যিকোনো অৰণ্য এখনত হয় এদিনৰ কাৰণে চাৰ্ভাইভ কৰিব পাৰিবনে ফৰেষ্টত দূৰৰ পৰা নমস্কাৰ মই তেনেকুৱা নহয়ে মই নোৱাৰো ফৰেষ্ট বোলা বস্তুটো নোৱাৰো একেতো মহটো নোৱাৰো তাকো এন্ধাৰ একদম নোৱাৰো ভয় আছে সেইটো আপোনাক যদি যিকোনো মানে এদিনৰ কাৰণে যদি এখন লাক্সাৰিয়াছ ধুনীয়া হোটেল ৰুম দিয়া হয় আৰু লগতে ধুনীয়া এখন চহৰ মানে প্ৰাকৃতিক সৌন্দৰ্য মানে কোনটো চইচ কৰিব নাই প্ৰাকৃতিক সৌন্দৰ্য তাতে মই টাইম স্পেণ্ড কৰিব বিচাৰিম হোটেলতো থকা যায় দেচোন কিন্তু তেনেকে যোৱা নাযায় নেচাৰেল স্পেচটো দৰকাৰী হয় কাৰণ নেচাৰেল অক্সিজেনটো বহুত জৰুৰী চ' আই উইল চুজ প্ৰাকৃতিক সৌন্দৰ্য আমি নেচাৰৰ কানেক্ট হৈ থাকিব লাগে তেতিয়া আমাৰ মাইণ্ড চব ফ্ৰেছ হৈ থাকে চহৰত মানুহে হয় আৰু নেক্সট হেৰিটোলৈ যাওঁ আপুনি গোটেই জীৱনটো এজনী মানে সৰু ছোৱালী হৈ থাকিব বিচাৰিব নে এডাল্ট সৰু ছোৱালী জেলাছ ফিল হয় মোৰ মানে বহুত টিকলু কাজিনছ আছে মোৰ তো তেওঁলোকে যেনেকে থাকে ন চবে মৰম কৰে কোচত থাকে ভাত খুৱাই দিয়ে চব বহুত লাইক মই এতিয়া মামাৰ ঘৰত আছো চ' মোৰ চবতকে টিকলি কাজিন জনী তো তাই মানে যি ইচ্ছা তাকে কৰে এণ্ড লাইক কি ক'ম আৰু চবৰে পৰা মৰম বাট আমাৰ ক্ষেত্ৰত এইটো নহয় ন যদি ইচ্ছা তাতে যায় এতিয়া মানে ছোৱালী ডাঙৰ হৈছে ছোৱালী এইটো কৰিব নোৱাৰে ছোৱালী সেইটো এটা বাউণ্ডেশ্যন আহি যায় ন তো মই এডাল্ট হ'ব নিবিচাৰো মই সৰু হৈ থাকিব বিচাৰো সৰু কথাই বেলেগ আমাৰ সকলোৰে স্মৃতিবোৰ থাকি যায় সঁচা কথা একদম আপোনাৰ ফেভৰেট ফুড বুলি নাই মোৰ ফেভৰেট ফুড আলু সিদ্ধ ভাত দালি বটা ভাত লগতে অকমান কেঁচা বুট থাকিলে আৰু মই কৈ আছো মানুহে মোক পাগল বুলি ভাবিব ইয়াতে মিক্সচাৰ অলপমান দি দিওঁ ওপৰত তেনেকে আৰু বাকী ফাষ্ট ফুড তেনেকে মই ম'ম'টো খাওঁ ম'ম' খাই ভাল পাওঁ আৰু লগতে সেয়াই ম'ম' আৰু কোল্ড কফি বহুত খাওঁ মই কোল্ড কফি খাই ভাল পাওঁ হাই ফাইভ আৰু এবাৰ হোৱা নাই আৰু এবাৰ